কোভিড মহামাৰীৰ পাছত মানৱ জীৱন সম্পূৰ্ণৰূপে স্বাভাৱিক হ'বলৈ নপাওঁতেই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অৰ্থাৎ চমুকৈ WHOয়ে মংকিপক্স নামৰ ৰোগবিধক গ্ল'বেল হেল্থ ইমাৰ্জেঞ্চি বুলি ঘোষণা কৰিছে। আহকচোন আজি জানি লওঁ এই মংকিপক্সনো কি আৰু এই মংকিপক্স সঁচাকৈ বিপদজনক হয়নে? মংকিপক্স ৰোগবিধ মংকিপক্স নামৰ ভাইৰাছৰ পৰা হোৱা এক দুৰ্লভ প্ৰজাতিৰ ৰোগ। সাধাৰণতে এই ৰোগ মানুহতকৈ বান্দৰৰ দেশতহে বেছিকৈ দেখা যায়। মংকিপক্স হ'লে জ্বৰ উঠে, গাৰ মাংসপেশীসমূহত বিষ হয়, মাথা বিষ হয় আৰু দেহত কিছুমান পানী বা কেতিয়াবা পুজ ভৰ্তি হৈ থকা গুটি গুটি বান্ধে, যিবোৰ পাছলৈ ফাটি যায় আৰু ঘাৰ সৃষ্টি কৰে। মংকিপক্সৰ ফলত খুব কম সংখ্যক লোকৰহে কেতিয়াবাহে মৃত্যু হয়। সেয়েহে এই ৰোগক লৈ ইমান আতংকিত হোৱাৰ প্ৰয়োজন নাই। সাধাৰণতে কেৱল লক্ষণসমূহৰ চিকিৎসা কৰি থাকিলেই 2 পৰা 4 সপ্তাহৰ ভিতৰত এই ৰোগ নিজে নিজে ভাল হৈ যায়। এই মংকিপক্সক বাধা দিবলৈ চাফ চিকুণতা অৱলম্বন কৰক, কোনো মৃত জন্তু বা ৰোগাক্ৰান্ত জন্তু হাতেৰে নুচুব, মংকিপক্সত আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক, মাস্ক ব্যৱহাৰ কৰক, সঘনাই হাত ধুৱক আৰু যিকোনো জন্তুৰ মাংস ভালদৰে সিজাইহে গ্ৰহণ কৰক। ইউৰোপীয়ান মেডিচিন এজেন্সিয়ে এটা মানুহৰ স্মলপক্স বা সৰুৱাই ৰোগত ব্যৱহাৰ কৰা ইমভানেক্স নামৰ ভেকচিনবিধ মংকিপক্সৰ বিৰুদ্ধেও কাৰ্যক্ষম হ'ব বুলি ইতিমধ্যে অৱগত কৰিছে। সেয়েহে যদি প্ৰয়োজন হয় তেন্তে চৰকাৰৰ পদক্ষেপ অনুসৰি এই ভেকচিনবিধ গ্ৰহণ কৰিও আমি মংকিপক্সক বাধা দিব পাৰোঁ। ধন্যবাদ।